কলা কৌশলীসকলে খুব কামত ব্যস্ত হৈ আছে। পমিলা তোক দেখা পাই সুন্দরী পমিলা নমস্কাৰ। কেনেকুৱা চলি আছে? Happy. তোমাৰ ডান্স কিন্তু ভাল লাগিছে। Thank you. মই ক্লিপ লৈ লৈছোঁ, মজা লাগিছে। বেষ্ট আৰু ফালি দিয়া ঝাকাছ। পৰিবা দেই, পৰিবা। এটা উঠাই ন স্কেটবোৰ্ডটো। এইটো সেই উৎপতীয়া ল'ৰাটো। তুমি অভিমানৰ অভিমানী মোৰে মৰমতে আমাৰ বিশাল আৰু আচলৰ গুৰুৱে চাহ খাইছে। এইফালে বিশাল আৰু আচলটো একদম পূৰা সেইযোৰ ড্ৰেছে বিতৰ্কিত, দেখিলে চিনি পাই যাব। এইফালে চাহ লৈছে চবে, আৰু এই আৰু মোক দেখি পেলাই তাই শ্বট লৈ আছে। আজি ছেকেণ্ড ডে শ্বুটিং ন? তো ভাগৰ লাগিছে নেকি? ৰাতি হৈ গ'ল। ভাগৰ লাগিছে, বাট ইমান মানে কাৰণ এণ্টাৰটেইন হৈ আছে, ইমান আমি কৰি আছোঁ, তো সেইটো ভাগৰটো ফিল হোৱা নাই। ফিল হোৱা নাই ন? ভাল লাগি আছে ন? খানা পিনা খাই লৈছে এতিয়া, আৰু এনাৰ্জি আহি গৈছে ন? বঢ়িয়া বঢ়িয়া, বেষ্ট ডিছেছ থাকিল। থেংক ইউ ছ' মাছ। কেনেকুৱা লাগিছে আপোনাৰ আজি শ্বুটিং? খুব ধুনীয়া এটা হিউজ মানে এটা ইন্তজাম কৰিছে, কেনেকুৱা লাগিছে? আজি ছেকেণ্ড ডে শ্বুট আমাৰ সেই US টাইমত আমাৰ শ্বুট চলি আছে ছেকেণ্ড ডে শ্বুট। আৰু কথা এটা কৈ দিওঁ, এখেতে প্ৰথমতে ক'লে নহয় যে ভিগুদা বুলি। ভিগুদা নহয়, সকলোৱে চিনি পাইছে চাগে, টিকটকত দেখা পাই থাকে। হয়, ভিগুদাৰ ডাই হাৰ্ড ফেন হয়, একদম ডাই হাৰ্ড ফেন। সঁচাকৈ তোমাৰ লগত লগ পাই আজি খুবেই বেছি ভাল লাগিলে। আৰু শ্বুটিঙত তুমি আহিলা ভিগুদাৰ লগত, ভাল লাগিল দেখা পাই পেলাই। মোৰো ভাল লাগিল, তোমাৰ চেনেলটো চাই থাকোঁ মই। মই ভাবি আছিলোঁ দুইজনকে একেলগে একেটা ফ্ৰেমত আনিম নেকি, কিন্তু ভিগুদা খুব ব্যস্ত আছে। আচ্ছা, আমি বেলেগ বেলেগকৈ আনিলোঁ বাৰু। বঢ়িয়া বঢ়িয়া, একো নাই। তোমাৰ চেনেলটো আগবাঢ়ি আছে, যেনেকৈ ধুনীয়া ধুনীয়া চাহ খোৱা, এইবিলাক কিবা কিবি ভাল ভাল বস্তু খাই থকা ন, দেখা এইবোৰ দেখা যাওঁ, ভাল পাওঁ আমি। ৰাইজেও মৰম দিব তেখেতক। মই এটা কথা এতিয়াও তেখেতৰ চেনেলৰ যোগে কৈ দিওঁ, ভিগুদাক মই ভাল পোৱা কাৰণটো হৈছে ভিগুদাৰ পাৰ্চনেলি তেখেতৰ যি বিহেভিয়াৰ বহুত ভাল, আৰু মানে বহুত মৰম কৰে। চ' মই বহুত বেছি মানে ভাল পোৱা কাৰণটো সেইটোৱেই। আৰু এটা কথা কি, ভিগুদা খুব আপডেট হয়। আপডেট মানে খুব আপডেট, আৰু ইউনিকনেছটো আছে পুৰা, ফুল্লি আছে। আচলতে লাগে এজন চেলিব্ৰিটি হিচাপে, আমি সেই বস্তুটো বিচাৰোঁ। হয় হয়, অসমৰ সংগীত জগতৰ আটাইতকৈ ষ্টাইলিছ ছিংগাৰজনী হৈছে আমাৰ মৰমৰ ভিগু কাশ্যপ, ষ্টাইল আইকন বুলি ষ্টাইল আইকন যাক কোৱা হয়। থেংক ইউ, তোমাকো লগ পাই ভাল লাগিলে। তুমিও আমাৰ ষ্টাইল আইকন, মানে খুব ড্ৰেছ পোছাক এইবিলাক দিছা নাই। গীতা পতাই আহিছোঁ অলপ দেই। অনুশীলন কৰি আছে এইসকলৰ হিৰ' আৰু হিৰ'ইনে, এইফালে কৰিঅ'গ্ৰাফাৰে শিকাই আছে।
बना रही हूँ। मैं आने अगर मैं आने मतलब मुझे अगर थकान आ गई तो मतलब दूसरों को मैं कैसे हैंडल करूँगी? বিৰাট হিন্দী কৈছে বিৰাট হিন্দী কৈছে অসমীয়াত এবাৰ কৈ দিয়ক এবাৰ অনুভৱ 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 মই এনাৰ্জেটিক হৈ থাকিম মই এনাৰ্জেটিক হৈ থাকিলে সেইবিলাকক মই এনাৰ্জেটিক কৰিম অনুশীলন চলি আছে সকলক সেটিং কৰি আছে लाजे लाजे दोराई लाजो किया मुखनी धीरे धीरे Roll! Are you ready? 1, 2, 3, action! আৰু বৌ এতিয়া গানটো আজি শ্বুটিঙৰ ছেটত আহিলোঁ একদম হিউজ এটা ছেট খুব ভাল লাগিছে আৰু দুইজনে একেলগে ধুনীয়া এটা কেমেষ্ট্ৰি ভাল লাগিছে তো আপোনালোকৰ অনুভৱ গানটো গৈ পেলাই কিমান এক্সাইটমেণ্ট লেভেলটো সদায় বাঢ়ে বিকজ ৰাইজেও বহুতখিনি এক্সাইটমেণ্ট লেভেল আমাক দেখুৱাই দিয়ে যে তেখেতসকল কিমান ৰেডি হৈ আছে গীতটি শুনিবলৈ ভাল পোৱাবোৰে মৰম দিবলৈ বেয়া পোৱা মানুহবোৰে গালি দিবলৈ গোটেইখিনি ৰেডি হৈ থাকে গতিকে গোটেইখিনি আমি আদৰিলোঁ কাৰণ দুটাই বস্তু প্ৰয়োজন দিন ৰাতি দুটাই প্ৰয়োজন জীৱনটোত জীয়াই থাকিবলৈ গতিকে দিন যদি হয় ৰাতি হ'বই ৰাতি যদি হয় দিন হ'বই গতিকে ৰাইজে যিখিনি এক্সাইটেড কৰি দিয়ে আমাক গীতটি কৰিবলৈ সেইখিনি এটা বেলেগ পাৱাৰ হয় আৰু সেইটোক লৈ বহুত আমি এক্সাইটেড গোটেই টিমটোৱে খুব কষ্ট কৰিছে ইনফেক্ট শ্বুটিং হ'লেতো কষ্ট হয় তোমালোকেও কৰি আছা হ'ল দিনটো থেংক ইউ ছ' মাছ আৰু বৌয়ে কি ক'ব সুন্দৰী পমিলা খুব ধুনীয়া গীত আপোনালোকৰ মাজলৈ আহি আছে সৰুকৈ কৈছে মই ওচৰলৈ দি দিছোঁ মোৰ মাতটো কিয় সুন্দৰী পমিলা গীতটি খুব আপোনালোকৰ মাজলৈ আহি আছে অতি শীঘ্ৰে অডিঅ'টি বৰ্তমান অডিঅ' ভিডিঅ' একেলগে আপোনালোকক ৰিলিজ দিয়া হ'ব 29 ফেব্ৰুৱাৰী 2020 আৰু বৰ্তমান শ্বুটিং চলি আছে আজি ছেকেণ্ড ডে শ্বুট মই ফাৰ্ষ্ট ডে নাছিলোঁ এণ্ড ভাল লাগিছে ইউনিটটো ফাৰ্ষ্ট ডে আপোনাৰ শ্বুটিং নাই তাৰমানে মোৰ ফাৰ্ষ্ট ডে শ্বুট নাছিলে মই নাছিলোঁ মই আজিহে মোৰ শ্বুট হৈছেগৈ ফাৰ্ষ্ট ডে মানে আমাৰ মেডামৰ চিনেমাখনৰ শ্বুট আছিলে যিটোৰ কাৰণে
আমাৰ নহ'বলগীয়া বহুতখিনি ধুনীয়া ধুনীয়া সুবিধা হৈ গৈছে কাৰণ 16 তাৰিখে আমাৰ শ্বিডিউল আছিলে সেইটোত মই আমি 17 তাৰিখে কৰিছোঁ যিটো ছানডে আছিলে ছানডেত কিছুমান বস্তু এভেইলেবল আৰু মানডেত কিছুমান বস্তু এভেইলেবল নহয় আৰু সেইটো কাৰণে আজি অফিচিয়েলি পুনৰবাৰ ধন্যবাদ নিদিওঁ আৰু আমাৰ ফালৰ পৰা দুজনলৈকে বেষ্ট উইচেছ থাকিল গানটো একদম ছুপাৰ হিট হওক 29 ফেব্ৰুৱাৰীত আমি ৱেইট কৰি আছোঁ VK এণ্টাৰটেইনমেণ্ট এইফালে আছে থেংক ইউ